আইও মল্লুৱাই এই পুলিচ গেইটাই বয়া পিটছি মোক নৰকত থকা দুখ পাইছো মই এই প্ৰটিন খাই খাই বনা বডিটোৱে আজি হাৰ মানি দিছি ইমান মাইছি মোক মাথা নাটাও চিধাকে থব পৰা নাই বাপ্পাও মদ খোৱা মানুহ হৈছোৱে মই এই কাৰণে কৈছো তোক এই শক্তিমান ৰতন গুণ্ডা ক'ত আছে জাগাটো কৈ দি তোৰ শাস্তি কমে দিম মই মৰি যাম কিন্তু আমাৰ গুণ্ডা বাহিনীৰ নিয়ম আছে সেই নিয়ম মই নাভাঙো ৰতন গুণ্ডা আমাৰ চৰ্দাৰ হয় চৰ্দাৰৰ ঠিকনা মই নকওঁ নকলি আৰু কি আছে এনেকে পুলিচৰ মাৰ খাই থাকিব লাগিব ৰেগুলাৰ তাতে আৰু আজি এছআই ছাৰ আহিছে সুস্থ হৈছে বেমাৰৰ পৰা তোৰ পিঠি ফালি দিব এছআই বা অচি মই চৰ্দাৰৰ জাগা যদি কৈ দিওঁ পুলিচক চৰ্দাৰে মোক মাৰি পেলাব তাতকে নকায়ে ভাল শক্তিমান এতিয়া কিন্তু পুলিচ গেলা বৈধ প্ৰেছাৰত আছে উত্তৰৰ পৰা অৰ্ডাৰ আহিছে 6 মাহৰ ভিতৰত যিমান কেছ আছে চবৰে চাৰ্জশ্বিট দিব লাগে সেইকাৰণে কৈছো ৰতন গুণ্ডাক ধৰে দি আমাক তোক উলিয়াই দিম নালগে পুলিচ চাহাব মই চৰ্দাৰৰ নিমখ খাইছো মই নমখ হাৰামি নকৰা যদি নাই আহি আছো ৰ এছআই ছাৰ আজি আৰু তোৰ কি অৱস্থা কৰে ঠিক নাই আমাৰো চৰ্দাৰ আহি আছে ৰ মোক জেলৰ পৰা উলিয়াই নিব চিন্তা নকৰো মই এলা যা তোৰ লগত আৰু মুখ খুঁজে থাকিম না এছআই ছাৰে যেতিয়া আহি পেলাই পিঠি বহল কৰিব তেতিয়া গম পাবি ৰ তুমি কবা দুখাৰ কথা মাজতে মই এষাৰি কম কথাৰ মাজতে এচুমা বিচাৰি লম মিনতি তুমি থানাত বহি কি চুমা বিচাৰি আছো স্যার আপনি থানাত আইছি বেমাৰ ভাল পাইছি নে পোনাই পাইছো বেমাৰ ভাল পাইছো মই তুমি এই থানাত গান গাব আহিছ না ডিউটি কৰিব আহিছ কিনো কব স্যার এনে অলপ গান চান গাই মনটো ভাল কৰিছো ৰ'ব ঘৰত মোৰ সংসাৰত জুই লাগছি সেইকাৰণে এনে অৱস্থা হৈছে মোৰ লাগবয়ে জুই তোমাৰ গিৰেৰে ভাল নহয় বুলি মই বিয়াৰ আগৰ পৰা কৈছো দেখোন তুমিহে মোৰ কথা নুশুনি বিয়া হলাৰ লগত এতিয়া কিনো কৰিব স্যার বিয়া হলো যাতে এনেকে চলবা লাগব এই ইটা হেলা কথা নকওঁ থানাৰ কথা কওঁ ৰতন গুণ্ডাৰ কথা কৈছি না শক্তি মানে কব যাওক সি মুখে নুখলে ৰতন গুণ্ডাৰ কথা বোলে নকে লাগা হালি মৰি যাব বাপৰে বাপ যোৱাকালি ৰাতি হোমগাৰ্ডটোই মদ খাই ইমান মাছি গাক সেই বোলে মুখেদি আকৌ নক লাগে ছাৰ নকলি হ'ব না তাৰ পৰা কথা মই উলিয়াম এবাৰ ছাৰ আপোনাৰ অসুখ হৈ আছে অলপ চাই জিতি নহলে আৰু মাথা ঘূৰি পৰিব আমাৰ ছাৰৰ দিয়াৰ জীৱন কচু পাতৰ পানী আনিছি তোক আচল শাস্তি মই দিম এতিয়া দে বেটা ৰতন গুণ্ডাৰ কথা কবি না তোৰ চকুত বংলা জ্বালা খুহিম না গৰম তেল ছিটাম গাত মই বিদ্যা নাজনো হে ৰতন গুণ্ডাৰ কথা আগতে তেওঁৰ আণ্ডাৰত কাম কৰিছিলো মই দেই সঁচা কথা কওঁ বুলি কৈছো গৰম তেল গাত পৰিলে কিন্তু মৰি যোৱা হেন পাবি পটাপট সঁচা কথা কওঁ তই কি সঁচা কথা কব লাগে মই নাজনো বুলি কৈছো না নাই তই নাজনো বুলি কলি হ'ব না শক্তিমান তোৰ আজি কটি দি গইলাম মই ৰতন গুণ্ডাই হাতক কি বা যাদু মন্ত্ৰ কৰিছে ক'ত আছে জাগাটো ক'বা নোৱাৰে লাগা হালি মৰি যাব আমাৰ মাৰ খাই তহঁতে যিমান ভেকো ভাওনা কৰিলেও আমাৰ চৰ্দাৰৰ কাৰণে কিমান মৰম আছে বুজি নাপাদে যেইটাই আমাৰ কোনো নাছিল তেতিয়া ৰতন গুণ্ডা আছিল আমাৰ লগত তই মানে মৰি গেলিও ৰতন গুণ্ডাৰ ঠিকনা নকা লাগা হালি গাত তেল ছিটালিও চকুত বংলা জ্বালা খুলিও তই সঁচা কথা নকওঁ হাৰে ই নকয় বোলে ইমান দম পুলিচক ভয় কৰা নাই দেই মিঠাতেলৰ কিমান দাম হৈছে গম পাৰ নাপাওঁ সেই বুলিও মই আকৃতি আনিছো মিনতিক কগেল গৰম কৰে যাতে আৰু তুমি বজাৰৰ পাই ভোট জলকীয়া লৈ আহা বংলা জ্বালা ধৰবা লাগব চকুত ঠিক আছে দিয়ক ছাৰ মই যাই দেখো মিনতি তেলখিনি গৰম কৰাক মই বংলা জ্বালা লওঁ বজাৰৰ পাই ইয়াৰ গাত যেইটাই সঁচা উচি গৰম তেল ছিটিয়াম তেইটাই মুখেদি খৰখৰে বকব নহলে চৰ্দাৰৰ কথা নকই যা পটাপট মই যাওঁৱেই দিয়ক ছাৰ তহঁতে মোৰ লগত যি কৰা কৰ চৰ্দাৰৰ ঠিকনা নকওঁ মানে নকওঁ মই ফাদাৰ তই কান্দি কি আছা চৰ্দাৰ নহয় মোৰ দুখ লাগছি জানা না এই শক্তিমানক মই সৰুৰ পৰা পাইছো মোৰ চব কথা মানি আজিও সি পুলিচৰ বয়া মাৰি খাইছি সেই বোলে মোৰ ঠিকনা নাই জানা না দে ফাদাৰ তাত জাগাত কোনোবা বেলেগ হলে সঁচা কথা কৈ দিলা কয় সিয়েদি ইমান মাৰ খাইছি কৈয়ে নাই তাক লাগি তাক পুলিচৰ হাতত মাৰ খাই মোৰ বাৰিবা নৰি নহয় চৰ্দাৰ কিবাকে উলিয়াই নিবা পাৰিবি থানাৰ পাই কিনকেনো উলিয়ানো এইবাৰ বৈদ্য চিকিউৰিটি লাগে দিছি থানাৰ বাহিৰত ঘূৰাই সম্ভৱ নহয় হলেও শক্তি মানে আমাৰ গুণ্ডা বাহিনীৰ কাৰণে বহুত কষ্ট খাইছি তাক কিবাকে নহয় কিবাকে উলাবা লাগব থানাৰ পাই বা তই যাচোন যা
মায়েৰে আৰু গায়ত্ৰী কি কৰিছে চায়া আকলা আকলি থৈছা তয়ো এ থাকতো দে ফাদাৰ আজিকালি অভ্যাস হৈছে গান্ধৰো আকলাই থাকা ও সৰ্দাৰ মোৰ মতে কিন্তু এই কণ্ডিশ্যনত কলিমাইক মাতা ভাল হ'ব তাই কিন্তু শক্তিমানক থানাৰ পৰা উলিয়াই আনিব পাৰিব কলি মাই তাইক মোৰে ভয় লাগে আই নিজৰ মতে কাম কৰিব খোজে মোৰ মতে নকৰে তাইৰ মস্ত লেবেল অ ফাদাৰ লেবেল হ'লেও শক্তিমানক যাতে তাই উলিয়াব পাৰে মাতি দি তাইক দেচোন কালি মাতি দিম তাইক তাই নিজৰ মতে কাম কৰিলেও শক্তিমান উল্লি আৰু আমাৰ কথা নাই আমাৰ সৰ্দাৰ কি জয় হো জয় হো ও তুমি নাহিলেও হলা খয়া মই আকলাই কেছটো চল্ভ কৰিব পাৰিলো হয়তো আপোনাৰ ওপৰত বিশ্বাস আছে ৰ'ব মোৰ কিন্তু ওপৰৰ পৰা অৰ্ডাৰ আহিল না সেইকাৰণে আহিব লগা হ'ল ও স্যার আপনাক কিন্তু মানি গেছো আপনি কম অফিসার নহয় ডাইরেক্ট কেস সলভ করে দেয় তাকেইতো আমাৰ আমলখিৰ তলৰ কেছটো চাৰে একদিনতে চল্ভ কৰি দিছি এই দোষীক বয়া শাস্তি দিছি সিদিনাই আমলখিৰ তলৰ কেছ হে না এও আজিকলৈকে কিমান হাজাৰ কেছ চল্ভ কৰিলে কি কব আর এইটো মোৰ কৰ্ম কৰি গেছো ফল পাই গেছো এতিয়া আমাৰ মেইন টাৰ্গেট হল ৰতন গুণ্ডা এই ইয়াকেতো ধৰা মুস্কিল হৈছে বাপৰে ক'ৰ জংঘলত লুকাই আছে সিহে জানে মই ইমান দিনে পুলিচৰ কিমান কি পঢ়িলো কিন্তু এটা অংক মিলা নাই এক বিশ্ৰীয়ে বনাই ৰবচোন ৰব ৰতন গুণ্ডাৰ বোলে ৰাইট হেণ্ডক থৈছি ক'ত থৈছিনো তাক লকবৰ ভিতৰতে থোৱা আছে স্যার বাপরে বাপ ইমান মাইছো আকোৱে নকয় আপোনালোকে ভালকে খেলাখন খেলবা জানা নাই মই উলিয়াইছো তাৰ মুখেদি কথা বলকচোন তাইৰ অস্ত্ৰক লৈ বলক মোক অ আহক ছাৰ মোৰ পিছে পিছে আহক এইফালে বান্ধি থৈ দিছো তাক বলকচোন বলক মই উলিয়াইছো তাৰ পৰা কথা বাপ্পা ও ইটা অলপ শান্তি পাইছো বাপরে বাপ কি গরম হে ও বাইদেউ আপনার হসি না নাই ওলে নাই কিয়া আরে মুই তো শান্তি না দাইছি এই কোনি আল্লাহ বাড়িছে এই ভিতর রুমে না কিয়া আইসো দিয়ক বাইদেউ ভিতর রুমে তুই পাগলা হইছ নাকি মুত পাইছো শান্তিত মুত পাও না যদি এতে বেলেগ বাথৰুম আছে তাতে নুতা গিয়া হে মুত পা আনা হে মই বাইদেউ মই ৰতন গুণ্ডাৰ বুৱাৰী আপোনাক মাতি পঠাইছি সেইকাৰণে মাতি পাইছো ৰতন গুণ্ডাৰ বুৱাৰী আৰু মোক কিয় মাতি পঠাইছি কবা নৰো আপুনি বলকচোন মোৰ লগত তেতিয়াই গম পাব কিয় বা মাতছি আপোনাক ৰতন গুণ্ডাক মই আগৰ পৰাই ভাল নাপাওঁ সি কিবা কামতে মাতছি বধাই মোক মোৰ লগত বলক তেওঁ ক'ব আহক কিবা কাম আছে আপোনাৰ লগত বলাচোন বলা অ ছাৰ এইটোহে ৰতন গুণ্ডাৰ ৰাইট হেণ্ড অলমেড হৈছো আমি ইয়াক ৰতন গুণ্ডা ক'ত আছে ইমান হৈছো নকয় মানে নকয় ছাৰ হয় দিয়া ই মস্ত গৰম কলিয়াৰ মানুহ হা বডি যদি আছে না কাকো ভয়ো নকৰে হয় নকলি হ'ব না পুলিচক ভয় কৰিব লাগিব গুণ্ডাই দে কুকুৰ তই মানে নকা ন ৰতন গুণ্ডা ক'ত লুকাই আছে নকওঁ মোক মাৰি পেলালিও মই নকওঁ চৰ্দাৰৰ এগেইনষ্টত নাযাওঁ মই সেই দেখছি না ছাৰ ইনকিয়ে কৈ থাকে খালি ই বোলে চৰ্দাৰৰ নিমখ খাইছি সেইকাৰণে নিমখ হাৰামি নকৰে তই নকা ন ৰতন গুণ্ডাৰ ক'ত লুকাই আছে ঠিক আছে এটা কাম কৰো ইয়াৰ গাৰ্লফ্ৰেণ্ডটোৰ মিলন চকত ঘৰ নাম পিংকি যা উঠাই দি পাই পিংকি তই মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ আৰু নাম কিংকে জানা দেই বেটা তই মোক এলাহুলা ইন্সপেক্টৰ বুলি ভাবছা নেকি ৰ পিংকি উঠে নো এতিয়া আমি নালগে মই কম ছাৰ ৰতন গুণ্ডা প্ৰেমতকে ডাঙৰ নহয় পিংকি কাকো নকৰিব দিয়ক ছাৰ আপুনি মাৰপিছ মাগুৰ দেখোন এনাই একদিনতে এই কেছ চল্ভ কৰিব নোৱাৰে আপোনাৰ মাথা বহুত আছে বাপৰে বাপ তাকেইতো আমি ইমান দিনে কিমান কুবালো ইয়াক হলিও কিন্তু ৰতন গুণ্ডাৰ ঠিকনা উলিয়াব পৰা নাছিলো ছাৰে আহি কেনে ছেকেণ্ডত উলিয়াই দিলাক ৰতন গুণ্ডাৰ কথা এইটা হেলা বগি লাভ নাই বলা ৰতন গুণ্ডাক ধৰিব যাব লাগে দেউতা মই আহিলো তাইক লগত কি ৰতন কি কাম আছে তোৰ মোৰ লগত কাম আছিলে এটা কলিমাই তোৰ কাৰণে কিন্তু এতিয়া নাই দে হাও নাই যদি মোৰ মিছামিছি টাইম কিয় লছ কৰিলি তই ৰতন কি কম আৰু কলিমাই তোৰ এক্স বয়ফ্ৰেণ্ড শক্তিমানক পুলিচে ধৰি লৈ গৈছিলে তাক জেলৰ পৰা উলিয়াবৰ কাৰণে তোক মাতি পঠিয়াইছিলো মই হাও কি কয় ও ধনুৰ কি হৈছে তোৰ ধনু হৈ দেখা নাই যে সি তাক বোলে পুলিচে তাৰ নতুন গাৰ্লফ্ৰেণ্ডটোক ঘৰৰ পৰা উঠাই আনিম বুলি ভয় কৰিছে খোৱাতে সি আমাৰ গোটাই ঠিকনা গেলা পুলিচক কৈ দিছি খবৰি আমাক খবৰ দিলাক ৰৈতে কি খপচৰি আমি তাক ভাল বুলি ভাবিছিলো সেইকাৰণে তাক জেলৰ পৰা উলিয়াম বুলি ভাবলো সি আৰু আপিৰ কাৰণে আমাৰ ঠিকনা গেলা কৈ দিলাক চাল্লা কুকুৰ এতিয়া কথা পাতি থাকি লাভ নাই যিকোনো টাইমত পুলিচ আহি হাজিৰ হ'ব আমি ইয়াৰ পৰা পলা ভাল হৈ দিয়ক গাইজ ভিডিঅ'টো শেষ কৰো আমি পলাব লাগব না কোনটো টাইমত পুলিচ আহি পাই ঠিক নাই থেংক ইউ ছ' মাছ গোটেই ভিডিঅ'টো চাওঁ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে নিজান টিভিটো চেনেল সাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজ ফ'ল' কৰিব আৰু ভিডিঅ' গেলা চবতে শ্বেয়াৰ কৰি দিব দিয়ক প্লিজ আমি ইমানখিনি লৈকে চালাকে চাই পেলাই লাইকটো নকৰাকৈ নাচব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক হ'লেও কৰিব দিয়ক লগ পাম দিয়ক আপোনালোকক নেক্সট এপিছডত বাই বাই গাইজ